নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম ব্লগলৈ আপোনালোকক আন্তৰিক স্বাগতম। আজি আকৌ এটা ব্লগ আপোনাৰ লগত শ্বেয়াৰ কৰিম। আহক ব্লগটো একেলগে আমি আৰম্ভ কৰোঁ। তো চলিয়ে শুরু করতে हैं। বন্ধুসকল, এতিয়া মই গৈ আছোঁ এখন দোকানলৈ, য'ত মানে গেছ কুকাৰৰ সামগ্ৰীৰ লগতে মেৰামতিৰ কামো কৰা হয়। সেইখন দোকানলৈ চলো। এতিয়া মই গৈ আছোঁ আৰু গৈ থাকোঁতে মই এজন মোৰ ভাইটি লগ পাইছোঁ। ভাইটিজন এইজন। এতিয়া মই ভাইটিজনক সুধিম ইয়াতে কি কৰি আছে তেওঁ। কি কৰা তুমি ইয়াতে? বৰল বৰলৰ বাসা ক'ত আছে? ইয়াত আছে। ক'ত? ইয়াত ক'ত দেখাই পোৱা নাইচোন। দেখাই দিয়া। অঁ আচ্ছা, জুম কৰি দেখাই দিয়া। দেখিছে? এই দাউৰিব লাগিব, নুদুৰাবি। জুম কৰি দেখুৱাই দিলোঁ। ভাইটিজনে মানে মাছ খোৱাবৰ বাবে তেওঁ বৰল পাৰি আছে। বন্ধুসকল, বৰলৰ দূৰত আছে, চিনিয়ে নাপায় ভালকৈ। মই এবাৰ ক'ত আছিলে বৰলটো এবাৰ দেখুৱাই দিয়াচোন। জুম কৰি দিছোঁ, তথাপিও দেখাই পোৱা যোৱা নাই। বৰলৰ এইটো দেখিছোঁ বাৰু, এইটো বৰল। আৰু এতিয়া মই আহি গ'লোঁ গেছ দোকানখনলৈ। এয়া গেছ একেবাৰে সজাই থৈ দিছে। আৰু এইজন খুৰাজন লগ পালোঁ। খুৰা কেনে খবৰ? ভাল। বেচা কিনা কেনে? তাকটো বোলে বেচা কিনা। এতিয়া মেৰামতিৰ কাম কৰা হয় না? চোলা মেৰামতি কৰা হয়। আৰু কি কি পোৱা যায় ইয়াতে? গেছৰ গোটেই সামগ্ৰী পোৱা যায়। বন্ধুসকল, এইখন দোকানত গেছৰ সকলোবোৰ সামগ্ৰী পোৱা যায়। আৰু লগতে যদি আপোনালোকৰ কিবা কাম ওলাইছে, তেনেহ'লে এইখন দোকানত আহিব পাৰে এবাৰ। ইয়াতে মানে ডাঙৰ চোলা ভাড়া দিয়া হয়। ডাঙৰ চোলা ভাড়া দিয়ে নে? ডাঙৰ চোলা ভাড়া দিয়া হয়। লোকেশ্যনটো হৈছে বেচিমাৰি চক। দোকানখনৰ নামটো কি আছিলে? বিটুকংকন গেছ ষ্ট'ৰ। দোকানখনৰ নামটো হৈছে বিটুকংকন গেছ ষ্ট'ৰ। বন্ধুসকল, আপোনালোকে এবাৰ আহিব এইখন দোকানলৈ। আপোনালোক যদি আমাৰ ইয়াৰে ওচৰে পাজৰে হয়, তেনেহ'লে ইয়াতে গেছো ভৰাই গেছ ভৰাবলৈ আহিব। এতিয়া ব্লগ কৰি ভাগৰি গৈছোঁ। এতিয়া অলপমান মই আপোনালোকে মোক ব্লগত আগুৱাই নিবলৈ সাহস দিয়ক। আপোনালোকৰ লগত যাতে আকৌ ভাল ভাল ভিডিঅ' আনিবলৈ মই চেষ্টা কৰিম। আগলৈ যাতে আপোনালোকৰ মাজত আৰু ভাল ভাল ব্লগ আনিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজিৰ ব্লগটো ইমানেই। যদি ব্লগটো ভাল লাগিল, আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ব্লগ লৈ। ধন্যবাদ।